বাচ্চাৰ কাৰণে ভাল নে বেয়া মানে কেনেকুৱা কিবা লাগে নেকি যে সাইড ইফেক্ট হ'ব পাৰে বা এনেকুৱা ধৰণৰ নেবুলাইজেশ্যন কৰিব লাগে নে নাই ন তো নেবুলাইজেশ্যন মানে কি হয় আসলতে আপোনাৰ যেটো আমি কি আৰু প্ৰতিৰোধত আমি গ্যাস দিয়া বুলি কবা যি ক যায় আৰু আসলতে যেটো মেডিসিন দিয়া যায় সেই মেডিসিনটোৱে কি কৰে ডাইৰেক্টলি আপোনাৰ জাগাত গৈ কাম কৰে ডাইৰেক্টলি মেইন ঠাইত গৈ আমাৰ শ্বাস প্ৰশ্বাস যেটো নলি আছে তাতে গৈ কাম কৰে তো তাত গৈ কাম কৰে আমি পাৰ্শ্বক্ৰিয়া সাইড ইফেক্ট মানে কি হয় সাইডত হোৱা এটা এফেক্ট এই সাইডত না যায় ইয়াৰ সাইড ইফেক্ট কেনেকৈ হয় এটো হৈছে এক নম্বৰ কথা দুই নম্বৰ কথাটো হৈছে যেতিয়া আপুনি মই এটা যদি দেখাই দিওঁ আপোনাৰ 100 ml যদি এটা সিৰাপৰ কথা কওঁ ন সেইটো যদি মই আপোনাক বেবিটো 5 ml কে দুই টাইম কেও খাব দিওঁ 20 দিনত খতম হ'ব নে 10 দিনত খতম হ'ব তাই বুজি পাইছে না আনবিকা তো আপোনাৰ 5 ml কে দুই টাইম দিলো 10 গুণ 100 আপোনাৰ 10 দিনত কে সিৰাপটো শেষ হৈছে এটা যেতিয়া আপুনি সিৰাপটো খুৱাব এই সিৰাপটো কি হ'ব প্ৰথম খাব লাগিব তাৰ পিছত হজমত হ'ব লাগিব তাৰ পিছত ব্লাড সাৰ্কুলেশনত যাব লাগিব তাৰ পিছত কাম দিব গতিকে এটা কি হয় এটা দীঘল প্ৰসেস হয় আৰু এই কাৰণে সিৰাপটো বা অন্যান্য টেবলেটৰ বডিত জমা হোৱাৰ চান্সটো যেহেতু বেছি সাইড ইফেক্টৰ চান্সটো বেছি কিন্তু এটা নেবুলাইজেশ্যন বা আপোনাৰ ইনহেলাৰ দুইটা কথাটো বেলেগ এক নম্বৰ কথাটো হৈছে এটো ডাইৰেক্ট গৈ মেইন ঠাইত কাম কৰে গতিকে সাইড ইফেক্টৰ পৰিমাণটো কি হয় বহুত কম হয় নাই নীল বুলি কোৱা হয় সাইড ইফেক্ট নাই আপোনাৰ নেবুলাইজেশ্যন বা আপোনাৰ ইনহেলাৰ এটো এটা কাৰণ হয় দুই নম্বৰ কথাটো হৈছে আপোনাৰ মেডিচিনৰ কি হয় ডোজ বিলাক সব সিৰাপত আমি 10 ml 20 ml তাত কি হ'ব মিলিগ্ৰাম পৰিমাণত থাকিব কিন্তু ইনহেলাৰটো যদি আপুনি পঢ়ি চাই তাত কি পাবে মাইক্ৰোগ্ৰামত পাব মাইক্ৰোগ্ৰাম মানে কি যদি ম্যাথমেটিক্সৰ আপোনাৰ অকন ভাল ধাৰণা আছে গম পাব 10 to the power -6 মানে আপোনাৰ 1 গ্ৰামৰ কম আপোনাৰ 10 লাখ ভাগ কৰি যেটো 1 ভাগ হয় সেইটো হৈছে ইনহেলাৰৰ এটা ডোজত থাকা পৰিমাণ আৰু এই সাইজটো এনেকুৱা দেখিছে ন খেটুত কি থাকে আপোনাৰ 120 md আইব লিখা থাকে মিটাৰ ডোজ ইনহেলাৰ মানে খেটুৰ দ্বাৰা আপুনি 60টা 120টা লৈকে ডোজ আপুনি দিব পাৰে তাৰ মানে পৰিমাণটো কিমান বহুত কম হয় তো আপুনি চাই এতিয়া যদি আমি নেবুলাইজেশ্যন আৰু বা ইনহেলাৰ বাকি মেডিসিন লগত কম্পেয়াৰ কৰা আপুনি কি গম পালে এক নম্বৰ ই মেইন ঠাইত গৈ কাম কৰে দুই নম্বৰ ই জমা নহয় তিনি নম্বৰ পৰিমাণটো বহুত কম হয় চাৰি নম্বৰ ই কুইকলি কাম কৰে গতিকে নেবুলাইজেশ্যন আৰু ইনহেলাৰ দুইটা একচুয়ালি সেফেষ্ট যদি পৃথিৱীৰ কিবা মেডিসিন আছে সবতকে সেফ সেইটো আপুনি ভাবি লওক এটো নেবুলাইজেশ্যন বা আপোনাৰ ইনহেলাৰ